যতদিন কণ্ঠমত আছে যতদিন কথা দিল মই ততদিন গাঁও তোমারি গান গাঁও তোমারি গান ও মোর প্রিয় জনগণ মই গাঁও তোমারি গান মোর জ্যেষ্ঠ ভাতৃস্বৰূপ তৰুণৰাজ ডেকাদৈ প্ৰায় 3 মাহ আগতে কৈছিল যে জনমঞ্চৰ পৰা ভূপেনদাৰ এই দিনটো আমি উদযাপন কৰিম আপুনি থাকিব লাগিব মই কৈছিলোঁ মোক সাংস্কৃতিক সন্ধিয়াত নামাতিব যদি মোক মাতিব ইচ্ছা আছে মাতিব নালাগে মোক ক'লেই হ'ল যে আপুনি যাব লাগিব ৰাতিপুৱা 10 বজাৰ পৰা ৰাতি 12 বজালৈকে আজি মই আপোনালোকৰ ওচৰত ৰাতিপুৱা 10 বজাত মই আহিব নোৱাৰিলোঁ কিবা এটা কাৰণত 11 বজাৰ পৰা ৰাতি 11 বজালৈকে আছোঁ আৰু মই ঘৰুৱা হিচাপে আছোঁ এয়া মোৰ ঘৰৰ ঠাই কলাইগাঁও মোৰ জন্মভূমি দৰং মোৰ জন্মভূমি জনমঞ্চ মোৰ আপোন আৰু যোনে যি অনুষ্ঠান কৰিব বিচাৰে সেই অনুষ্ঠান জনমঞ্চত হওক প্ৰগতিশীল জনমঞ্চই কামনা কৰে কলাইগাঁৱৰ যিকোনো অনুষ্ঠান